হাই ফ্ৰেণ্ড, আজি মই আহি আছোঁ অসম ৰাজ্যিক চিৰিয়াখানাত। এতিয়া মই বৰ্তমান চিৰিয়াখানাৰ গেটত উপস্থিত হৈছোঁহি। চিৰিয়াখানাৰ ভিতৰলৈ গৈ মই চিৰিয়াখানাৰ ভিতৰত থকা হলৌ বান্দৰৰ এটা ছুটি ভিডিঅ' দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গেটৰ ভিতৰত যোৱাৰ আগত আপুনি এটা টিকেট ল'ব লাগিব। আছাম ষ্টেট জব কম লিখি আপুনি অনলাইনত এটা টিকেট ল'ব লাগিব। টিকেট লোৱাৰ পিছত আপুনি ভিতৰত যাব পাৰিব। ফাইনেলি আহি মই ভিতৰৰ পাই গ'লোহি। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া আহি চিৰিয়াখানাৰ ভিতৰত পাই গ'লোহি। ৱেলকাম টু ইয়'ৰ গাইড। ইয়াতে আছে আপোনাক গোটেই চাৰ্টখন দিয়া আছে, কে নম্বৰত কোনটো বস্তু আপোনালোকে দেখা পাব। ইয়াত লিখা আছে 1 নম্বৰ সোণালী বান্দৰ, 2 নম্বৰ হলৌ বান্দৰ। 2 নম্বৰ থকা হলৌ বান্দৰটো আমি এতিয়া চামগৈ। হলৌ বান্দৰটোক মই জোকাম, মই চিঞৰিলে সিও চিঞৰিব। আপোনালোকে চাব, তাক মই যেনেকৈ চিঞৰিম সিও তেনেকৈ চিঞৰিব। আৰু আপোনালোকে যোনে যোনটো বস্তু চাব বিচাৰে ইয়াত প্ৰতিটো বস্তুতে নম্বৰিং কৰা আছে। এই নম্বৰত গৈ আপোনালোকে সকলোবিলাক বস্তু চাব পাৰিব। এতিয়া মই হলৌ বান্দৰৰ ভিতৰত দেখাম। এইফালে চাওক, মইনাহঁতে চাই ওলাই আহিলে। ময়ো ভিতৰৰ পৰা ওলাই আহিলোঁ। এইফালে আৰু মানুহ গেটত ভিৰ লাগি আছে যাবৰ কাৰণে। এইফালে গেটৰ ফালে চাওক, মানুহ কিমান ভিৰ লাগি আছে সেইফালে যাবৰ কাৰণে। ভিতৰত জীৱ জন্তু বহি কমকৈ হ'লেও কিছুমান ভাল বস্তু আছে। আপোনালোকে যিসকল অহা নাই চাই যাবহি। বহুতো বস্তু এতিয়া আমি কেণ্টিনলৈ যাওঁ। কেণ্টিনত কি কিনো আছে কিবা এটা খাই আহোঁ। কেণ্টিনত বহিলে চাওমিন খালোঁ। চাওমিন খাই হৈ গ'ল। আজিলৈ বাই বাই।